নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে আৰু যোৱা ভিডিঅ'বোৰত আপোনালোকে যিমানখিনি মৰম দিছে তাৰ বাবে বহুত ধন্যবাদ আশা কৰো আগলৈও এনেদৰে মৰম দি যাব আৰু আজিও লৈ আহিছো খুব ধুনীয়া কেইটামান জোৰা গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহলে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়াহলে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু ভিডিঅ'টো আৰম্ভণিতে দেখুৱাবলৈ ওলাইছো কেইটামান কেঁচাপাত জোৰা গাড়ী দিয়া খুব ধুনীয়া জোৰা এয়া অকমান বয়সিষ্ঠ লোকেও পিন্ধিব পাৰিব লগত সিম্পল হয় যেহেতু সবেই পিন্ধিব পাৰিব এয়া এয়া আচলৰ ভাগটো চাই লওক খুব ধুনীয়া জোৰা সবেই পিন্ধিব পৰা আচলৰ ভাগটো এনেকুৱাকে গুনাৰ কাম কৰা হৈছে আৰু বডি তেনেকুৱাকে স্মল সাইজৰ বুটা থাকিব সাইড পটিবোৰ হ'ব এনেকুৱা ইয়া খুব ধুনীয়া জোৰা হোৱাইটত সিম্পলত খুব ধুনীয়া জোৰা ইয়া মেখেলাখন দেখুৱাই দিছো এইখন মেখেলা ইয়া চাও এইখন হ'ব মেখেলা ব্লাউজ পিসটো হেভি হ'ব এটো হ'ব ব্লাউজ পিস ইয়া এটো ব্লাউজ পিস হ'ব ব্লাউজ পিসটো খুব ধুনীয়া ইয়াত এনেকুৱাকে স্মল সাইজত বুটা আছে এবাৰ চাই লওক খুব ধুনীয়া জোৰা কেতিয়াবা কিছুমান কামত আমি হোৱাইট পিন্ধিব লগিয়া হয় সিম্পল পিন্ধিব লগিয়া হয় তো তেনেকুৱা কামত এইবিলাক জোৰা খুব ধুনীয়াকে পিন্ধিব পাৰি আৰু খুব সফট হয় কাপোৰটো গৰমত পিন্ধিবলৈও ভাল হ'ব আৰু ইয়া সেম ডিজাইনত অৰেঞ্জত এজোৰ আছে এজোৰ মই মেলি দেখুৱাই দিছো ইয়া চাওক এনেকুৱাকে থাকিব এইখিনি তল ভাগ হ'ব আৰু লগতে অল বডি তেনেকুৱা বুটা থাকিব এখন মেখেলা হ'ব মেখেলাখন আৰু ব্লাউজ পিসটো হেভি হ'ব ব্লাউজ পিসটো এইটো হ'ব ব্লাউজ পিস খুব ধুনীয়া জোৰা আৰু এইখন সব চাদৰখন অৰেঞ্জ আৰু গোল্ডেন কম্বিনেশন কৰা হৈছে এয়া মই লৈ থকা খনৰ নিচিনা সেমই হয় সেম ডিজাইনত হয় সাইড পটিবোৰ দেখুৱাই দিছো এইবোৰ হ'ব সাইড পাৰি এয়া আৰু এজোৰ আছে গ্ৰীনত এয়া চাওক এইজোৰ গ্ৰীনত আছে গ্ৰীন আৰু গোল্ডেন কম্বিনেশনত খুব ধুনীয়া জোৰা সকলোৱে পিন্ধিব পৰা খুব ধুনীয়া জোৰা আৰু এই জোৰাবিলাক আপোনালোকে ল'ব বিচাৰিলে মাত্ৰ 750 টকাত ল'ব পাৰিব এয়া এজোৰা এইকিটা হ'ব সাইড পাৰি আৰু ব্লাউজ পিস বিলাক হেভি থাকিব ইয়া খুব ধুনীয়া কেইটামান জোৰা কালাৰ অপচন বিলাক দেখুৱাই দিলো অৰেঞ্জত আছে গ্ৰীনত আছে আৰু এটা ব্লুত আছে ইয়া আৰু এই তিনিটাই কালাৰ অপচন আছে বৰ্তমান আৰু এই কেইটা জোৰা আপোনালোকে ল'ব বিচাৰিলে মাত্ৰ 750 টকাত ল'ব পাৰিব স্ক্ৰিনশ্বট লৈ পেলাই স্ক্ৰিনত দিয়া নম্বৰত হোৱাটসএপ কৰিব আৰু এইবাৰ লৈ আহিছো খুব ধুনীয়া স্লেপ কটন জোৰা এজোৰ পেৰট গ্ৰীন কালাৰত আছে লগত হোৱাইট আৰু ৰেডত কাম কৰা আছে ইয়া খুব ধুনীয়াকে আছে মই মেলি দেখুৱাই দিছো চাদৰখন এইখন চাদৰখন হ'ব এইটো হ'ব ব্লাউজ পিস হেভি থাকিব ইয়া ব্লাউজ পিসত অল ওভাৰ এনেকুৱাকে বুটা আছে আৰু এইবোৰ হ'ব সাইড পাৰি ইয়া খুব ধুনীয়াকে কাম কৰা আছে আৰু এইখন চাদৰখন এইখিনি আচলৰ ভাগত থাকিব ইয়া অল ওভাৰ এনেকুৱাকে বুটা থাকিব বডিত লৈ দেখুৱাই দিছো সিম্পলত খুব ধুনীয়া এটা জোৰা গৰমত পিন্ধি খুব ভাল পাব ইয়া যথেষ্ট পাতল জোৰা হয় চাব পাৰে খুব ধুনীয়া জোৰা আৰু এই কাপোৰজোৰ আপোনালোকে লাভ কৰিব মাত্ৰ 550 টকাত আৰু এই কাপোৰজোৰৰ দাম খুব বেছিও হোৱা নাই যেহেতু ইয়াৰ লগত শিপিংটো ইনক্লুড হৈ আছে ইয়া খুব ধুনীয়া এজোৰ পেৰট গ্ৰীন কালাৰত কাপোৰ হয় এচি কটন স্লেপ কটন জোৰা এইবাৰ দেখুৱাম পাৰ্পল কালাৰত খুব ধুনীয়া এজোৰ এচি কটন জোৰা স্লেপ কটন জোৰা গৰমত পিন্ধিবলৈ যথেষ্ট ভাল পাৰ্পল কালাৰত এনেকুৱাকে হোৱাইটত বুটা দিয়া হৈছে এইখন মেখেলা হ'ব এয়া এইটো ব্লাউজ পিস
ব্লাউজ পিচটো হেভি হ'ব ব্লাউজ পিচটো চাই লওক আৰু এইখন হ'ব মেখেলা মেখেলাখনত এনেকুৱাকে কাম কৰা থাকিব হোৱাইটেৰে এয়া চাদৰখন দেখুৱাই দিছো যথেষ্ট ধুনীয়া এটা জোৰা আৰু এই কালাৰটো খুব চলে এইবিলাক হ'ব সাইড পাৰি আৰু এইখন চাদৰখন হোৱাইটত কাম কৰা আছে আৰু বডি তেনেকুৱাকে স্মল সাইজৰ বুটা থাকিব মই লৈ দেখুৱাই দিছো যথেষ্ট ধুনীয়া এটা জোৰা যিসকলৰ পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব পাৰে আৰু স্ক্ৰিনশ্বট লৈ মোক স্ক্ৰিনত দিয়া নম্বৰত হোৱাটসএপ কৰিব এয়া আৰু ইয়াৰ কালাৰ অপচন আছে এটা দেখুৱাই দিছো এইটো যথেষ্ট ধুনীয়া এটা জোৰা এইখন মেখেলা হ'ব হোৱাইটত কাম কৰা আছে আৰু ব্লাউজ পিচটো দেখুৱাই দিছো খুব ধুনীয়া এইটো ব্লাউজ পিচ অল ওভাৰ এনেকুৱাকে বুটা থাকিব হেভি ব্লাউজ হ'ব চাদৰখন দেখুৱাই দিছো আৰু এইকেইটা হ'ব সাইড পাৰি হোৱাইটত কাম কৰা আছে খুব ধুনীয়া হয় আৰু এইখন হ'ব চাদৰখন খুব ধুনীয়া চাও গৰমত পিন্ধিবলৈ যথেষ্ট ধুনীয়া আৰু এইটো ডিজাইনৰ কালাৰ অপচন এই দুইটাই হ'ব আৰু এই কাপোৰ দুযোৰ যদি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেতিয়াহলে স্ক্ৰিনশ্বট লৈ হোৱাটসএপ কৰিব এই কাপোৰ দুযোৰৰ মূল্য হৈছে পাৰ পিস 650 কে পৰিব 650 টকাত এই কাপোৰ দুযোৰ ল'ব পাৰিব আৰু যিসকলৰ পছন্দ হৈছে তেওঁলোকে স্ক্ৰিনত দিয়া নম্বৰত হোৱাটসএপ কৰিব এইবাৰ লৈ আহিছো পিংক কালাৰত খুব ধুনীয়া এটা ডিজাইনৰ এচি কটন জোৰা খুব ধুনীয়া ডিজাইনটো পিংকত হোৱাইট আৰু গুণাৰ কাম কৰা আছে এয়া এনেকে চাদৰখনত অল ওভাৰ বুটা থাকিব আৰু আঁচলটো চাওক হেভি আঁচল হয় সাইড পাৰিবোৰ দেখুৱাই দিছো এইকেইটা হ'ব সাইড পাৰি আৰু কাপোৰযোৰ ৰেডি কৰি উঠিলে যথেষ্ট ধুনীয়া দেখিব এয়া লৈ দেখুৱাই দিছো খুব ধুনীয়া পিংক কালাৰত খুব ধুনীয়া এটা জোৰা মেখেলাখন দেখুৱাই দিছো এইখন হ'ব মেখেলা এয়া মেখেলাখনৰ তল ভাগটো চাওক যথেষ্ট ধুনীয়া হয় হেভিকে কাম কৰা আছে তল ভাগত আৰু এচি কটন জোৰা গৰমত পিন্ধিব খুব ভাল পাব এয়া চাওক এইটো হ'ব ব্লাউজ পিচৰ বাবে এটা সাইড পটি থাকিব লগত এনেকুৱাকে বুটা আছে বডিত খুব ধুনীয়া এটা জোৰা আৰু এই জোৰাটো আপোনালোকে ল'ব পাৰিব 650 টকা যেহেতু ইয়াৰ লগত শিপিং ইনক্লুড হৈ আছে গতিকে কাপোৰযোৰৰ প্ৰাইস বহুত বেছিও হোৱা নাই ইয়া আৰু ইয়াৰ কালাৰ অপচন দেখুৱাই দিছো এই কাপোৰযোৰৰ এইটো এটা আছে কালাৰ অপচন চাব পাৰে পাৰ্পল কালাৰত আছে আৰু এই পাৰ্পল কালাৰ কাপোৰযোৰ এবাৰ দেখুৱাই দিছো ইয়া যথেষ্ট ধুনীয়া জোৰা হয় হোৱাইট আৰু পিংকত কাম কৰা আছে পাৰ্পল কালাৰটো খুব চলে সবৰে প্ৰিয় পাৰ্পল কালাৰটো যেটো ডাৰ্ক স্কিন হোৱাইট স্কিন সবৰে লগত যায় কালাৰটো গতিকে সবে পিন্ধিব পৰা এটা কালাৰ হয় আৰু ব্লাউজ পিচ হ'ব এইটো ব্লাউজ পিচটো চাই লওক যথেষ্ট ধুনীয়া এটা জোৰা 650 টকাত লাভ কৰি আছে গতিকে আজিৰ দিছিনা অফাৰ আৰু দ্বিতীয়বাৰ নাপায় যেহেতু এইটো ষ্টক ক্লিয়াৰ কৰিবৰ কাৰণে অফাৰ দিয়া হৈছে এইখন মেখেলা হ'ব এয়া এইখন মেখেলা তলটো চাওক যথেষ্ট ধুনীয়া হয় হেভি হয় চাদৰখন দেখুৱাই দিছো এইখন চাদৰ এয়া যিসকলৰ পছন্দ হৈছে তেওঁলোকে স্ক্ৰিনশ্বট লৈ পেলাই হোৱাটসএপ কৰিব এইবিলাক হ'ব সাইড পাৰি কেইটা যথেষ্ট ধুনীয়া হয় এয়া এয়া চাওক খুব ধুনীয়া এটা এচি কটন জোৰা এই জোৰাটো আপোনালোকে মাত্ৰ 650 টকাত লাভ কৰি আছে যিসকলৰ পছন্দ হৈছে তেওঁলোকে স্ক্ৰিনশ্বট লৈ পেলাই হোৱাটসএপ কৰিব স্ক্ৰিনত নম্বৰ দিয়া আছে কেছ অন ডেলিভাৰী বিচাৰিলেও পাব এইটো এটা কালাৰ অপচন আছে ইয়া চাই লওক তল ভাগটো খুব ধুনীয়া হয় পিংকত আকৌ হোৱাইট আৰু ব্লুৰ কাম কৰা আছে আৰু যথেষ্ট ধুনীয়া লগা হৈছে কাপোৰযোৰ ৰেডি কৰিলে আৰু ধুনীয়া লাগিব এয়া এইকেইটা হ'ব সাইড পাৰি আৰু চাদৰৰ বডি তেনেকুৱাকে বুটা থাকিব এয়া চাওক যথেষ্ট ধুনীয়া এটা জোৰা মেখেলাখন দেখুৱাই দিছো এইখন হ'ব মেখেলা এয়া এয়া চাওক এইখন মেখেলা যথেষ্ট ধুনীয়া ব্লাউজ পিচটো দেখুৱাই দিছো ব্লাউজ পিচটো হেভি হ'ব ইয়া এইটো হ'ব ব্লাউজ পিচৰ বাবে এনেকুৱাকে সাইড পাৰি থাকিব লগত এনেকুৱা অল ওভাৰ বুটা থাকিব ব্লাউজ পিচত আৰু এই কাপোৰযোৰ আপোনালোকে মাত্ৰ 650 টকাত লাভ কৰি আছে
যিসকলে পছন্দ হৈছে যিসকলৰ তেওঁলোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। এইবাৰ দেখুৱাম মিচিং ডিজাইনৰ এটা খুব ধুনীয়া যোৰা স্লেব কটন যোৰা। এয়া চাওক মিচিং ডিজাইনত কৰা হৈছে। সাইড পটিবোৰ চাওক যথেষ্ট ধুনীয়া সাইড পটিবোৰ। এয়া খুব ধুনীয়া ব্লু কালাৰত খুব ধুনীয়া এটা যোৰা নেভি ব্লু কালাৰত আছে। এয়া পিংক আৰু হোৱাইটত খুব ধুনীয়াকৈ কাম কৰা আছে আৰু বডিত এনেকুৱা টাইপৰ বুটা দিয়া হৈছে। এয়া চাওক ব্লু কালাৰত এযোৰ খুব ধুনীয়া যোৰা গৰমত পিন্ধিবলৈ যথেষ্ট ধুনীয়া হ'ব। মেখেলাখন দেখুৱাই দিছো। এয়া চাওক এইটো ব্লাউজ পিস হ'ব। ব্লাউজ পিসটো খুব ধুনীয়া অল ওভাৰ এনেকুৱাকৈ কাম কৰা থাকিব ব্লাউজ পিসত। এইটো ব্লাউজ পিসৰ বাবে সাইড পটি দিয়া হৈছে আৰু এইখন হ'ব মেখেলা। মেখেলাখনো যথেষ্ট ধুনীয়া ব্লু কালাৰত খুব ধুনীয়া এযোৰ স্লেব কটন যোৰা গৰমত পিন্ধি আপোনালোকে খুব ভাল পাব। আৰু আজি যেহেতু বিশেষ অফাৰ দিয়া হৈছে সেই অফাৰত আপোনালোকে এই কাপোৰযোৰ লাভ কৰিব মাত্ৰ 700 টকা। আৰু যিসকলৰ পছন্দ হৈছে তেওঁলোকে স্ক্ৰীনশ্বট লৈ পেলাই হোৱাটছআপ কৰিব। কেছ অন ডেলিভাৰীও পাই যাব যিসকলে বিচাৰে। আৰু সেম ডিজাইনত আৰু এটা কালাৰ অপচন আছে দেখুৱাই দিছো। এইটো পিংকত আছে। পিংকত ব্লু আৰু নেভি ব্লু আৰু হোৱাইটৰ কাম কৰা আছে। এয়া চাওক খুব ধুনীয়া হয়। এইকেইটা হ'ব সাইড পাৰি। এয়া সাইড পাৰি কেইটাও যথেষ্ট ধুনীয়া। এইখিনি তল ভাগ হ'ব আঁচলৰ ভাগ। খুব ধুনীয়া হয় কাপোৰযোৰ আৰু গোটেই বডি তেনেকুৱাকৈ ৱৰ্ক থাকিব। এয়া চাওক ৰাণী পিংকত খুব ধুনীয়া এযোৰ যোৰা স্লেব কটন যোৰা আপোনালোকে মাত্ৰ 700 টকাত লাভ কৰি আছে। এয়া আৰু ইয়াৰ মেখেলাখন দেখুৱাই দিছো। এইখন চাওক আৰু খুব হেভিকে কাম কৰা আছে যেটো মিচিং ডিজাইনত ৱৰ্ক কৰা আছে ইয়াত। এয়া এইখন মেখেলা আৰু খুব কম দামত পোৱা গৈছে। আপোনালোকে খুব কম দামত পাই আছে এই কাপোৰযোৰ। এইটো হ'ব ব্লাউজ পিস। ব্লাউজ পিসৰ বাবে সাইড পাৰি দিয়া হৈছে। এইখন মেখেলা। এয়া চাওক খুব ধুনীয়া এযোৰ স্লেব কটন যোৰা। ডাৰ্কত বাৰু কালাৰ দুটা দেখুৱাই দিলো নেভি ব্লু আৰু ৰাণী পিংকত। আৰু সেম ডিজাইনত লাইট ব্লু কালাৰত দেখুৱাম এযোৰ। এইখন চাদৰখন। এইকেইটা হ'ব সাইড পাৰি। চাই লওক সাইড পাৰি কেইটা যথেষ্ট ধুনীয়া হয়। নেভি ব্লু আৰু হোৱাইটৰ কাম কৰা আছে। ডাঙৰ হয় আৰু এইখিনি হ'ব চাদৰৰ আঁচলৰ ভাগ। আঁচলৰ ভাগটো খুব ধুনীয়াকৈ কাম কৰা আছে। এয়া যথেষ্ট ধুনীয়া এটা যোৰা। যিসকলে লাইট কালাৰ পিন্ধি ভাল পায় তেওঁলোকে এইটো ল'ব পাৰিব। আৰু ডাৰ্কত বিচৰা সকলে পিংক আৰু নেভি ব্লু ল'ব পাৰিব। আৰু খুব কম দামত পাই আছে মাত্ৰ 700 টকাত এই কাপোৰযোৰ পাই আছে। এয়া স্ক্ৰীনশ্বট লৈ ল'ব। যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে স্ক্ৰীনশ্বট ল'ব হোৱাটছআপ কৰিব। কেছ অন ডেলিভাৰী পাই যাব। মেখেলাখন দেখুৱাই দিছো। এয়া চাওক এইখন মেখেলা। এইটো হ'ব ব্লাউজ পিস। এয়া ব্লাউজ পিসটো খুব ধুনীয়াকৈ কাম কৰা আছে অল ওভাৰ সাইড পাৰি ব্লাউজ পিসৰ বাবে। এইখন মেখেলা। মেখেলাখনো চাওক খুব ধুনীয়া স্লেব কটন যোৰা আৰু খুব কম মূল্যত পাই আছে মাত্ৰ 700 টকাত পাই আছে। তাৰ লগত শিপিংও ইনক্লুড হৈ আছে। আপোনালোকে কোনো ধৰণৰ শিপিং দিব নালাগে এই কাপোৰযোৰ ক্ৰয় কৰিলে। গতিকে স্ক্ৰীনশ্বট লওক আৰু আৰু এইবাৰ দেখুৱাম হেণ্ডলুমৰ দুখন শাৰী। এয়া এইখন এখন মোৰ হাতত আছে খুব ধুনীয়া এখন শাৰী চিম্পলত। এয়া চাওক এয়া মাছৰাইজত পাত বোৱা হৈছে খুব ধুনীয়াকৈ সেইকাৰণে জিলিকিছে কাপোৰখন। এয়া চাওক বহুতে শাৰী বিচাৰি থাকে হেণ্ডলুম শাৰী। এইখন এখন খুব ধুনীয়া হেণ্ডলুম শাৰী হাতে বোৱা শাৰী। এয়া চাওক খুব ধুনীয়াকৈ আঁচলৰ ভাগটো কৰা হৈছে। যিহেতু শাৰী এটাই থাকে এয়া এইটো এভাগতে কাম কৰা থাকে। এয়া চাই লওক খুব ধুনীয়াকৈ কাম কৰা আছে। ৰেড কালাৰৰ সূতাৰ ৱৰ্ক কৰা আছে ইয়াত আৰু অল ওভাৰ এনেকুৱাকৈ ৰুলেক্সত কাম কৰা আছে আৰু এনেকুৱাকৈ বুটা থাকিব। এয়া চাওক খুব ধুনীয়া মাছৰাইজৰ এখন শাৰী হয়। বিচাৰি থাকে বহুতে সেইকাৰণে দেখুৱাই দিলো। যেহেতু মোৰ ওচৰত হেণ্ডলুমৰ বহুতখিনি কালেকশ্যনেই থাকে। আৰু এই শাৰীখন আপোনালোকে মাত্ৰ 2500 টকাত ল'ব পাৰিব। এয়া চাওক যেহেতু হাতে বোৱা হয় সেইকাৰণে অকণমান প্ৰাইচটো বেছি হয়। এয়া শিপিনীসকলৰ যথেষ্ট কষ্ট থাকে। আৰু এখন দেখুৱাই দিছো। এইখন মাছৰাজত মাছৰাজ বোৱা হয়। এইখন ইয়াৰ এইটো আঁচলৰ ভাগটো এইটো হ'ব। এয়া আঁচলৰ ভাগটো যথেষ্ট ধুনীয়াকৈ কাম কৰা আছে। এনেকুৱাকৈ ডাঙৰ সাইজত
ৱৰ্ক কৰা হৈছে, লগত ৰুলেক্সৰো ৱৰ্ক আছে আৰু গোটেই বডি তেনেকুৱাকে ৰুলেক্স থাকিব আৰু এইটো সাইজত এইটো ডিজাইনত বুটা থাকিব। এয়া চাওক, বহুতে শাড়ী বিচাৰে, দুৰ্গা পূজাই হওক বা বিবাহ অনুষ্ঠানত বহুতে বিচাৰে, সেইকাৰণে দেখুৱাই দিলো। আৰু এই শাড়ীখন আপোনালোকে লাভ কৰিব পাৰিব মাত্ৰ 1800 টকাত। এইখনত মাছৰাইজ বোৱা হৈছে এয়া, আৰু এইখনত মাছৰাইজটো পাত বোৱা হৈছে এয়া। আৰু এই শাড়ী দুখন ল'ব বিচাৰিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ পেলাই হোৱাটছআপ কৰিব। আৰু এইবাৰ দেখুৱাম কেইযোৰমান প্ৰিন্টেড কটন যোৰা, এয়া খুব কম দামত দিয়া হৈছে। মই আগতেও দেখুৱাইছিলো ভিডিঅ'ত, আপোনালোকে চাব পাৰে। আৰু বৰ্তমানো দেখুৱাই দিলো কেইটামান কম দামৰ যোৰা। এয়া এইখন হ'ব চাদৰখন, এয়া চাওক যথেষ্ট ধুনীয়া হয় চাদৰখন। আঁচলটোত খুব হেভিকে কাম কৰা আছে, হোৱাইট আৰু ৰেডৰ, আৰু বডি তেনেকুৱাকে ডাঙৰ সাইজৰ বুটা থাকিব। এয়া খুব ধুনীয়া এটা যোৰা, অল ওভাৰ ৰুলেক্সত কাম কৰা আছে, এয়া গুণা দিয়া হৈছে অল ওভাৰ। এয়া চাওক খুব ধুনীয়া এযোৰ প্ৰিন্টেড কটন যোৰা, গৰমত পিন্ধিবলৈও যথেষ্ট ভাল হয় আৰু খুব কম দামৰ হয়। চবৰে বাবে লোৱাটোও ভাল হ'ব, পচিবল হ'ব চবৰে বাবে। এয়া কালাৰটো খুব ধুনীয়া মৰম লগা। ব্লাউজটো দেখুৱাই দিছো, ব্লাউজটো এনেকুৱা হ'ব, ইয়াত কোনো ধৰণৰ সাইড পাৰি নাথাকিব, এনেকুৱাকে ৰুলেক্সত কাম কৰা থাকিব ব্লাউজটোত। এয়া আৰু এইবাৰ দেখুৱাই দিছো মেখেলাখন, এইখন হ'ব মেখেলা। মেখেলাখন চাওক খুব ধুনীয়া হয়, কালাৰটো যথেষ্ট ধুনীয়া হয় এয়া। আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব উইথ শ্বিপিং 400 টকাত। মই আগতেও আপোনালোকক ভিডিঅ' আগবঢ়াইছো আৰু এতিয়াও নতুন ষ্টক আহিছে আকৌ, সেইকাৰণে ভিডিঅ' দিলো। এইকেইযোৰৰো মাত্ৰ 400 টকাত আপোনালোকে ল'ব পাৰিব, কাৰণ ইয়াৰ লগত শ্বিপিং ইনক্লুড থাকিব। শ্বিপিঙৰ সৈতে আপোনালোকে খুব কম দামত এযোৰ যোৰা পাই আছে, খুব ধুনীয়া হয় এয়া কটন যোৰা। আৰু এটা দেখুৱাই দিছো প্ৰিন্টেড কটনত খুব ধুনীয়া যোৰা, কালাৰটো চাওক খুব ধুনীয়া হয়। এয়া অল ওভাৰ ৰুলেক্স থাকিব, গুণা ৱৰ্ক আছে অল ওভাৰ। এয়া চাওক এইখন হ'ব মেখেলা, খুব ধুনীয়া এটা যোৰা আৰু খুব কম দামত আপোনালোকে পাই আছে, মাত্ৰ 400 টকাত আপোনালোকে এটা খুব ধুনীয়া যোৰা পাই আছে। এইটো হ'ব ব্লাউজ পিচ, এয়া ব্লাউজ পিচত এনেকুৱাকে অল ওভাৰ গুণা থাকিব। চাদৰখন দেখুৱাই দিছো, এইখিনি হ'ব চাদৰৰ আঁচলৰ ভাগ। যথেষ্ট ধুনীয়া এটা যোৰা, খুব কম দামত পাই আছে উইথ শ্বিপিং। আপোনালোকে মাত্ৰ 400 টকাত পাই আছে শ্বিপিঙৰ সৈতে। এয়া এইখিনি হ'ব আঁচলৰ ভাগ আৰু বডি তেনেকুৱাকে ৱৰ্ক থাকিব। কালাৰটো খুব মৰম লগা হয়, ডাৰ্ক ৰেড হয়। এয়া ধুনীয়া এটা যোৰা। আৰু এই যোৰা কেইটা আপোনালোকে যদি ডাবল লয়, 2 পিচ কম্বো লয় বা বেছিকে এপিছতকে বেছিকে লয়, তেতিয়াহ'লে অফাৰ পাব। আৰু দুটা যোৰা একেলগে এটা এড্ৰেছতে ল'লে আপোনালোকে লাভ কৰিব মাত্ৰ 750 টকাত। আৰু নেভি ব্লু কালাৰত এটা দেখুৱাই দিছো, খুব ধুনীয়া হয়। নেভি ব্লু কালাৰত হোৱাইট আৰু ৰেডত কাম কৰা আছে, যথেষ্ট ধুনীয়াকে আহিছে কাপোৰযোৰৰ ব্ৰাইটনেছটো। এয়া চাওক খুব ধুনীয়াকে ফুটিছে। এয়া চাদৰখনৰ বডি তেনেকুৱাকে ৱৰ্ক থাকিব, অল ওভাৰ ৰুলেক্স আৰু সাইড পাৰিবোৰ এনেকুৱাকে প্ৰিন্ট কৰা হৈছে। এয়া এইখিনি হ'ব আঁচলৰ ভাগ, যথেষ্ট ধুনীয়া হয়। 400 টকাত খুব ধুনীয়া এটা যোৰা পাব। আৰু দুযোৰ একেলগে একেটা এড্ৰেছত ল'লে 750 টকাত পাব। ফ্ৰী শ্বিপিং হ'ব, আপোনালোকে কাপোৰৰ বাবে কোনো ধৰণৰ শ্বিপিং দিব নালাগে, শ্বিপিংটো কাপোৰৰ প্ৰাইচৰ লগত ইনক্লুড কৰা হৈছে। এইটো হ'ব ব্লাউজ পিচ, এয়া ব্লাউজ পিচটো চাই লওক, খুব ধুনীয়া হয়। ৰুলেক্সেৰে কাম কৰা আছে, গুণাৰ কাম কৰা আছে। এইখন হ'ব মেখেলা, এয়া স্ক্ৰীনশ্বট লৈ ল'ব ভাল লাগিলে। আৰু এটা কালাৰ দেখুৱাই দিছো, খুব ধুনীয়া কালাৰ অৰেঞ্জত, লাইট কালাৰত বহুতে বিচাৰে, লাইট কালাৰত দেখুৱাই দিছো। এয়া এইখন হ'ব মেখেলা, মেখেলাখনো চাওক খুব ধুনীয়া হয়। এয়া ভিতৰৰ ভাগত চিম্পলকে এনেকুৱাকে বুটা থাকিব। এইটো হ'ব ব্লাউজ পিচ, এয়া এইটো ব্লাউজ পিচ, ব্লাউজ পিচতো অল ওভাৰ গুণা থাকিব। চাদৰখন দেখুৱাই দিছো, খুব মৰম লগা কেইটামান যোৰা। এয়া এইখিনি হ'ব আঁচলৰ ভাগ আৰু বডি তেনেকুৱাকে বুটা থাকিব। ঘৰত পিন্ধিব পৰা গৰমৰ দিনত খুব ধুনীয়া কেইটামান যোৰা হয়, যি আপোনালোকে লাভ কৰি আছে মাত্ৰ 400 টকাত। যথেষ্ট কালাৰ অপশ্যন আছে, মোৰ আগৰ ভিডিঅ'ত আপোনালোকে চাব পাৰে ডেছক্ৰিপশ্যনত গৈ পেলাই। খুব ধুনীয়া ধুনীয়া কালাৰ অপশ্যন আছে ইয়াৰ। আৰু আপোনালোকৰ যিটো কালাৰ মৰম লাগে, ভাল লাগে, সেইটো কালাৰ আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। এইটো এটা কালাৰ খুব ধুনীয়া হয় অৰেঞ্জৰ, এয়া চাব পাৰে। এটা খুব ধুনীয়া প্ৰিন্টেড কটন যোৰা দেখুৱাই দিওঁ। এয়া এনেকুৱাকে লতা ৱৰ্ক কৰা আছে,
এয়া সব খুব ধুনিয়াকে ব্ল্যাকত গৈছে ব্ল্যাকত হোয়াইট রেডৰ কাম কৰা আছে লগত অল ওভাৰ এনেকুৱা গুণা আছে যেহেতু সেইকাৰণে খুব ধুনীয়া হৈছে এয়া এইখন মেখেলা আৰু এইটো ব্লাউজ পিস হয় ব্লাউজ পিসৰ এনেকুৱাকে গুণাৰ কাম কৰা আছে চাদৰখন দেখুৱাই দিছো এইখন হ'ব চাদৰ এয়া সব খুব ধুনিয়া মৰম লাগিছে আৰু আচলৰ ভাগত এনেকুৱাকে লতাৰ কাম কৰা আছে লতা ডিজাইনত আৰু ব্ল্যাকত খুব ধুনিয়া এটা জোৰা স্ক্রিনশট লৈ WhatsApp কৰিব যিসকলৰ পছন্দ হৈছে এয়া আৰু এই জোৰাটো লাভ কৰিব মাত্ৰ 400 টকা দুটা পিস একেলগে ললে সেম এড্ৰেছত তেতিয়া হলে 750 টকাত লাভ কৰিব গ্ৰে কালাৰত এটা প্ৰিন্টেড কটন জোৰা দেখুৱাই দিছো খুব ধুনিয়া হয় এইটো ব্লাউজ পিস এনেকুৱাকে ৰুলেক্স ওয়ার্ক কৰা আছে এইখন চাদৰখন খুব হেভিকে কাম কৰা আছে চাদৰখনৰ আচলত যথেষ্ট ধুনিয়া এটা জোৰা আৰু বহুতে কম দামত বিচাৰি থাকে ন আৰু গৰমৰ দিনত পিন্ধিব পৰা খুব ধুনিয়া এটা জোৰা মাত্ৰ 400 টকাত লাভ কৰিব স্ক্রিনশট লৈ পেলাই WhatsApp কৰিব এইখন চাদৰখন মেখেলাখন দেখুৱাই দিছো ইয়া এইখন হ'ব মেখেলা এয়া চাই লওক খুব ধুনিয়া হয় গৰমত পিন্ধি পৰা জোৰা আৰু আপোনালোকে আৰু যথেষ্টখিনি কালাৰ অপচন আছে চাব বিচাৰিলে আগৰ ভিডিঅত গৈ চাব পাৰে এয়া এই জোৰাটি আপোনালোকে লাভ কৰিব মাত্ৰ 400 টকাত আৰু এযোৰ দেখুৱাই দিছো পিংক কালাৰত যথেষ্ট ধুনিয়া এটা জোৰা প্ৰিন্টেড জোৰা এয়া আচলৰ ভাগত এনেকুৱাকে থাকিব আৰু বডিত এনেকুৱাকে ওয়ার্ক কৰা থাকিব এয়া সব গ্ৰীন আৰু হোয়াইটৰ কাম কৰা আছে আৰু এইখিনি হ'ব পাৰি খুব ধুনিয়াকে কাম কৰা আছে এয়া আৰু এই কাপোৰযোৰ আপোনালোকে লাভ কৰিব পাৰিব মাত্ৰ 400 টকাত উইথ শিপিং এইটো হ'ব ব্লাউজ পিস দেখুৱাই দিছো এইখন হ'ব মেখেলা পিংক কালাৰত খুব ধুনিয়া এটা জোৰা আৰু স্ক্রিনশট লৈ লব স্ক্রিনশট লৈ WhatsApp কৰিব স্ক্রিনত দিয়া নম্বৰত দুইবাৰ দেখুৱাম লাইট ব্লু কালাৰত এইযোৰ প্ৰিন্টেড জোৰা ইয়াৰ বহুত কেইপিস এভেইলেবল আছে আপোনালোকে বিচাৰিলে লব পাৰিব এইটো হ'ব ব্লাউজ পিস ইয়া খুব ধুনিয়া হয় কালাৰটো হোয়াইট আৰু ৰেডত কাম কৰা আছে এইখিনি হ'ব আচলৰ ভাগ ইয়া খুব ধুনিয়া হয় খুব ধুনিয়া প্ৰিন্টেড কটন জোৰা পিন্ধি খুব ভাল পাব এইখিনি বডিত থাকিব বডিত চাদৰখনৰ বডিত এটো ওয়ার্ক থাকিব আৰু এইখিনি হ'ব আচলত আৰু ভাল লাগিলে স্ক্রিনশট লৈ স্ক্রিনত দিয়া নম্বৰত কন্টাক্ট কৰিব ইয়া চাদৰখন লৈ দেখুৱাই দিছো তো মেখেলাখন দেখুৱাই দিছো এইখন হ'ব মেখেলা মেখেলাখন সব যথেষ্ট ধুনিয়া হয় এয়া স্ক্রিনশট লব এবাৰ দেখুৱাই দিছো ইয়েলো কালাৰত খুব ধুনিয়া এযোৰ প্ৰিন্টেড কটন জোৰা যথেষ্ট কালাৰ এভেইলেবল আছে ইয়াৰ আপোনালোকে বিচাৰিলে পাই যাব এইটো হ'ব আচলত এইখিনি ওয়ার্ক কৰা আছে এনেকুৱাকে সেম ডিজাইন হয় গুটেইবোৰ এয়া এইখন হ'ব চাদৰখন খুব ধুনিয়া এযোৰ জোৰা ইয়েলোত খুব ধুনিয়াকে গৈছে ৰেড আৰু হোয়াইটত কাম কৰা আছে ইয়া সব আৰু ইয়েলোটো ধুনিয়া এটা কালাৰ খুব বেছি লাইটও নহয় কালাৰটো ব্লাউজ পিসটো দেখুৱাই দিছো এইটো হ'ব ব্লাউজ পিসটো এনেকুৱাকে গুণাৰ কাম কৰা থাকিব মাত্ৰ 400 টকাত আপোনালোকে এই কাপোৰযোৰ লাভ কৰিব উইথ শিপিং এইখন হ'ব মেখেলা এয়া সব খুব ধুনিয়া এযোৰ জোৰা স্ক্রিনশট লৈ লব আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিবলৈ ওলাইছো ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আগৰ ভিডিঅ'বোৰৰ নিচিনাকৈ আজিৰ ভিডিঅ'টিটো মৰম দিব বুলি আশা ৰাখিলো আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেন্ট যোগে আৰু যদি মোৰ চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে আজিলৈ বাই